কোনো আদৰ্শ নাই, কোনো দূৰদৰ্শিতা নাই, আৰু এই অঞ্চলৰ জনগণক লৈ পেলাই তেখেতসকলৰ কোনো চিন্তা নাই। সেইকাৰণে এই 17 বছৰত আমি কোনো পৰিৱৰ্তনৰ মুখ দেখিবলৈ নাপালোঁ। আমি খালি হত্যা, হিংসা, দুখ বেদনাৰ মাজেৰে পাৰ কৰাব লগা হ'ল। শান্তি তেখেতে প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন, জাতি জনগোষ্ঠীক নিৰাপত্তা দিব পাৰিলেহেঁতেন, মাটি বাৰীৰ অধিকাৰ দিবলৈ পাৰিলেহেঁতেন। কিন্তু 17 বছৰত হাগ্ৰাপা মহিলাৰী ডাঙৰীয়াই অনলি এণ্টাৰটেইনমেণ্ট কৰিলে। তেখেতে ফূৰ্তি কৰি পেলাই বিভিন্ন ঠাট্টা মস্কৰা কৰি তামচা ফূৰ্তি কৰি 17 বছৰ পাৰ কৰাই দিলে। এই 17 বছৰত ইচ্ছা কৰিলে বহুতখিনি কাম তেখেতসকলে কৰিব পাৰিলেহেঁতেন। আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত UPPL দল 2015 চনত জন্ম হৈছিলে। 2020 চনত আমি চৰকাৰ গঠন কৰিছোঁ। চৰকাৰ গঠন কৰাৰ প্ৰথম দিনৰ পৰাই এই অঞ্চলৰ ৰাইজক সেৱা কৰাৰ কাম আমি আৰম্ভ কৰিছোঁ। 2020 চনত চৰকাৰ হ'ল 15 ডিচেম্বৰত, কিন্তু 1 বছৰ কৰোনা ভাইৰাছৰ কাৰণে আমি কাম কৰিব পৰা নাছিলোঁ। প্ৰায় 3.5 বছৰ কাম কৰিলোঁ, আৰু 3.5 বছৰত আমাৰ প্ৰথম কামটো হৈছিলে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিব লাগে। দশকৰ পৰা দশক ধৰি হত্যা, হিংসা, আন্দোলন, বিভিন্ন পৰিৱেশৰ কাৰণে আৰ্মি পুলিচৰ অপাৰেশ্যন, আমাৰ মাসকল, আমাৰ ভনীসকল, আমাৰ বাইদেউসকল ৰাস্তালৈ ওলাবলৈ ভয় কৰা এটা পৰিৱেশ আছিলে। কেতিয়া বন্ধ হয়, কেতিয়া কিডনেপ হয়, কেতিয়া হত্যা হয়, এই পৰিৱেশবিলাকে দৈনন্দিন মানুহৰ জীৱনৰ সন্মুখীন হ'ব লগা এটা পৰিৱেশ আছিলে। 2009 চনত আমি সংকল্প লৈছিলোঁ যে বড়োলেণ্ডটো বেআইনী অস্ত্ৰ আৰু হিংসামুক্ত সমাজ গঢ়িব লাগিব। কাৰণ হিংসা থাকিলে, বেআইনী অস্ত্ৰ থাকিলে আমাৰ ইয়াত মানৱ সম্পদ গঢ় লৈ নুঠিব। আমাৰ ইণ্টেলেকচুৱেলবিলাকে, বুদ্ধিজীৱীবিলাকে কথা ক'ব নোৱাৰিব। গণতান্ত্ৰিক প্ৰক্ৰিয়া আমাৰ তাত প্ৰচলন নহ'ব। কাৰণ যেতিয়া মাৰপিট কৰে, হিংসা কৰে, বন্দুক দেখায়, তেতিয়া গণতন্ত্ৰ এটা ভাবুকিত আহি যাব লগা হয়। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে অকলে জীয়াই থকাৰ কথা ভাবিছিলে। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ কাষ চাপিবলৈ ভয় কৰিছিলে। কিন্তু UPPL মডেলৰ ৰাজনীতিত প্ৰথম আছিলে আমাৰ শান্তি, দ্বিতীয় আছিল নিৰাপত্তা। মানুহৰ সকলোতকৈ নিৰাপদ ঠাই হ'ল নিজৰ ঘৰ, নিজৰ গাঁও, নিজৰ অঞ্চল। কিন্তু বড়োলেণ্ডৰ এটা সময়ত আমাৰ ৰাইজে, নাগৰিকসকলে নিজৰ গাঁৱতো থাকিবলৈ ভয় কৰিছিলে, নিজৰ ঘৰতো থাকিবলৈ ভয় কৰিছিলে। আৰু সেই ভয়টো দূৰ কৰাৰ কাৰণে যোৱা 5টা বছৰত আমি UPPLে কাম কৰিছোঁ। তৃতীয় কথাটো হৈছে সমন্বয়। এটা সময় আছিলে দুটা জনগোষ্ঠী বহি পেলাই কথা পাতিব পৰা পৰিৱেশ নাছিলে। মাইনৰিটি অকলে আছে, অসমীয়া অকলে আছে, বড়ো অকলে আছে, আৰু বড়োলেণ্ডত বড়ো অনাবড়ো ৰাজনীতি আৰম্ভ হৈছিলে। BPFৰ ভুল নীতিৰ কাৰণে বড়োলেণ্ডৰ সমাজ সমন্বয় আছিলে, এই সমন্বয়বিলাক ভাঙি চিঙি চুৰমাৰ হৈ গৈছিলে। কিন্তু UPPL মডেলত আমি যোৱা 5টা বছৰত চেষ্টা কৰিলোঁ 26টা জনগোষ্ঠীৰ মাজত পুনৰ আমি সমন্বয় আনিব লাগে, পুনৰ আমি মিলন আনিব লাগে। আৰু 5টা বছৰৰ 3টা বছৰৰ পিছত আমি দেখিলোঁ যে বড়োলেণ্ডত 26টা জনগোষ্ঠী আছে। 26টা জনগোষ্ঠীৰ আশা আকাংক্ষাৰ কথা আছে, 26টা জনগোষ্ঠীৰ নিৰাপত্তাৰ কথা আছে, 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি, নিজৰ ৰীতি নীতি, ধৰ্ম ৰক্ষণাবেক্ষণৰ কথা আছে। আৰু এই আটাইবোৰ কথা লৈ আমি 26টা জনগোষ্ঠীৰ লগত কথা পতাৰ পিছত আজি বড়োলেণ্ডত সমন্বয় আহিছে। আজি বড়োলেণ্ডত এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ মুখলৈ চাই হাঁহিবলৈ সাহস কৰিছে। এটা সময়ত নিজৰ মাজতো চাই পেলাই হাঁহিবলৈ সাহস কৰা নাছিলে। বড়ো জনগোষ্ঠীৰ মাজতো এটা গাঁৱৰ পৰা আনটো গাঁৱলৈ যাবলৈ ভয় কৰিছিলে। কিন্তু আজি ৰাতি 12টা বজাতো কোকৰাঝাৰতে হওক, বাক্সাতে হওক, ওদালগুৰিতে হওক, চিৰাঙতে হওক, মটৰ চাইকেল লৈ মানুহ দিনে নিশা ঘূৰিব পৰা এটা ৰাজনীতি কৰিছিলে। এইসকলে এই পৰিৱেশটো আনাৰ কাৰণে চিন্তা কৰা নাছিলে। 17 বছৰত BPFে এই পৰিৱেশটো সৃষ্টি কৰিব পাৰিলেহেঁতেন। আজি আমি অকল শান্তি প্ৰতিষ্ঠা, নিৰাপত্তা আৰু সমন্বয়ত ৰখি থকা নাই। এই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে UPPL মডেলৰ ৰাজনীতিত আমি চেষ্টা কৰিছোঁ যে UPPL মডেলৰ ৰাজনীতিত যি জনগোষ্ঠী আছে, এই জনগোষ্ঠীয়ে নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়িব লাগিব। আৰু এই পৰিৱেশ ইতিমধ্যে গঢ়িছে। ইয়াত বড়োসকল, অসমীয়াসকল, মাইনৰিটিসকল, বঙালীসকল, গাৰো, ৰাভা,
কোচ ৰাজবংশী কলিতা যিমান জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে আজি UPPL চৰকাৰৰ দিনত আমি ভিজন ডকুমেণ্ট কৰিছোঁ সকলো জনগোষ্ঠীৰ কাৰণে মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ সকলো জনগোষ্ঠীৰ ৰীতি নীতি সংস্কৃতিবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কাম কৰিছোঁ সকলো জনগোষ্ঠীৰ ভাষা ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কাম কৰিছোঁ এটা সময়ত BPFৰ সময়ত চহৰ বিভিন্ন জনগোষ্ঠী কৈছিলে যে বড়োলেণ্ডৰ আমাৰ ভাষা সুৰক্ষিত নহয় বহুতে গাঁও পতন কৰিব বিচাৰিছিলে বহুতে বড়োলেণ্ড এৰি যাব বিচাৰিছিলে কিন্তু আজি না কোনোবা বড়োলেণ্ড এৰি যাব বিচাৰিছে না কোনোবা কৈছে কাৰোবাৰ ভাষা এলাগি হৈছে বড়োলেণ্ড আজি 18টা ভাষা লৈ পেলাই ডিক্সনাৰী ইয়াতে ৰচনা কৰা হৈছে 18টা জনগোষ্ঠী 26টা জনগোষ্ঠীৰ সংস্কৃতিক লৈ আমি আজি সাংস্কৃতিক সত্ৰ আমি ইয়াতে আৰম্ভ কৰিছোঁ BPF আমাক কৈছে যে UPPL চৰকাৰ এইটো মানে মেলা আৰু খেলাৰ চৰকাৰ হয় আমি মেলা পাতিছোঁ কিন্তু আমি জ্ঞানৰ মেলা পাতিছোঁ আমি ছাত্ৰ ছাত্ৰীৰ মেলা পাতিছোঁ সমন্বয়ৰ মেলা পাতিছোঁ সাংস্কৃতিৰ মেলা পাতিছোঁ খেল ধেমালিৰ মেলা পাতিছোঁ আৰু আজি ফুটবলৰ মেলা পাতিছোঁ কিন্তু BPFৰ দিনত মদ ভাং জুৱাৰ মেলা পাতিছিলে যুৱকসকলক মদ খাবলৈ শিকাইছিলে BPFে যুৱকসকলক মদ খাই মাৰামাৰি কৰিবলৈ শিকাইছিলে BPFে কিন্তু আমাৰ দিনত যুৱকসকলক আমি IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ স্কিল ট্ৰেইনিং আৰু ডেভেলপমেণ্টৰ কাম কৰিবলৈ শিকাইছোঁ এইটোৱে পৰিৱৰ্তন এইটোৱে চেঞ্জ আৰু এই চেঞ্জ এই পৰিৱৰ্তনটোৱে UPPLে আনিছে আজি কিছুমান নেতাসকলে আহি পেলাই ৰাজনীতিৰ ভাষণৰ নামত আমাৰ কিছুমান কথা জগৰীয়া কৰিবলৈ বিচাৰিছে কিন্তু আমি যোৱা 5 বছৰ অকলে চৰকাৰ চলা নাই ইয়াতে আমি মিলিজুলি চৰকাৰ চলাইছোঁ আজি দিল্লীত মিলিজুলি চৰকাৰ আছে গুৱাহাটীত মিলিজুলি চৰকাৰ আছে ইয়াত আমাৰ কোকৰাঝাৰত যোৱা 5টা বছৰ মিলিজুলি চৰকাৰ আছিলে BPFৰ দিনৰ আৱৰ্জনা আমি ঠিক কৰিছোঁ 3000 কোটি টকা ধাৰ কৰি থৈ গৈছিলে BPFে আমাৰ 5টা বছৰত 98